এইবাৰ দুৰ্গা পূজা উদযাপন হ'ব, কিন্তু অতি সাৱধানতাৰে। কোভিড বিধি মানিহে আয়োজন কৰিব পাৰিব দুৰ্গা পূজা। পূজাৰ SOP স্বাস্থ্য বিভাগে দিব, কিন্তু পূজাখন মই মানে একেটাই কথা, মোৰ মনত বিহুটো কৰাৰ ইচ্ছা আছিলে, কৰিলোঁ, কিন্তু বন্ধ হৈ গ'ল আকৌ। সেইকাৰণে পূজাখনো আমি কৰিব দিম, ৰাইজে যাতে নীতি নিয়মবোৰ মানি কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰাৰ লগতে এটা কথা স্পষ্ট কৰি দিলে, পূজা চোৱাৰ পূৰ্বে সকলোৱে প্ৰথম পালি হ'লেও ভেকচিন ল'বই লাগিব আৰু সময়মতে দ্বিতীয় পালি ভেকচিন লোৱাটো বাধ্যতামূলক। যেনে তেনে ভেকচিনবিলাক লৈ লওক ৰাইজে, তেতিয়া আৰু ইমান ৰেষ্ট্ৰিকশ্যন দি থাকিব নালাগে। যদি ফাৰ্ষ্ট ভেকচিন, ছেকেণ্ড ভেকচিন আমি লৈ লওঁ, খুব এটা মই অনীহা দেখা পাইছোঁ, অলপ বেমাৰটো কমা বুলি ধাৰণা হোৱাৰ লগে লগে মানুহে আকৌ ছেকেণ্ড ভেকচিনটো নোলোৱা হৈছে। দুৰ্গা পূজা উদযাপন হ'ব। মুখ্যমন্ত্ৰীৰ ঘোষণাত আশাৰ সঞ্চাৰ এতিয়া মৃৎশিল্পীৰ মাজত। দুগুণ উৎসাহেৰে মূৰ্তি নিৰ্মাণত পুনৰ ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। সমানে আনন্দিত দুৰ্গা পূজাৰ আয়োজক সমিতি। উজনিৰ পৰা নামনি অসমলৈ, উত্তৰ পাৰৰ পৰা বৰাকলৈ দুৰ্গা পূজাৰ আয়োজক সমিতিৰ মাজত দেখা গৈছে উৎসাহ। দুৰ্গা পূজা আয়োজক সমিতিসকলৰ প্ৰতিশ্ৰুতি, সম্পূৰ্ণ কোভিড বিধি মানি পূজা আয়োজন কৰা হ'ব। পূজাটো হ'বই, পূজাৰ কাৰণে অলৰেডি প্ৰিপাৰেশ্যন চলিয়ে আছে চবতে। এতিয়া চৰকাৰী কোভিড প্ৰট'কল যিটো আছে, এই নিয়মটোও মানি চলিব লাগিব। আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ দিব বিচাৰিছিলোঁ। এইবাৰো আমরা কোভিড প্ৰট'কল মানি পেলাই আমরা পূজাটো কৰিব পাৰোঁ। এই পূজাটো যেতিয়াকে ভালকৈ কৰিব পাৰোঁ, এইটো আমাৰ মেইন উদ্দেশ্য হৈ থাকিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়াৰ লগতে কোভিড বিধি মানি পূজা পাতিব বুলি কথা দিলে আয়োজক সমিতিয়ে। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। এইবাৰ তেখেতে যিটো কোভিড প্ৰট'কল মানি আমাক পূজা কৰিব দিছে, আমি অতিশয় আনন্দিত। মুখ্যমন্ত্ৰীলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে পূজা পাতিবৰ কাৰণে আমাক অনুমতি প্ৰদান কৰিব। হেৰিৰ ওচৰত, ডিপাৰ্টমেণ্টৰ ওচৰত এটাই অনুৰোধ, যিমান সোনকালে পাৰে SOPখন ডিক্লেয়াৰ কৰিব লাগে যে আমি কেনেকৈ পূজা প্ৰস্তুতি আগবাঢ়িম, পূজা কেনেকৈ পাতিম। উল্লেখযোগ্য যে বিগত বৰ্ষত কোভিড সংক্ৰমণৰ বাবে দুৰ্গা পূজা আয়োজন হৈছিল অতি অনাড়ম্বৰভাৱে। নাছিল কোনো আলোকসজ্জা, বহু মণ্ডপত নাছিল দুৰ্গা দেৱীৰ মূৰ্তিও। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।